everyone, welcome back to my channel. সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা থাকিলে। সো এইটো ভিডিঅ'ত মই কেনেদৰে বহাগ বিহুৰ বাবে ৰেডি হলো তাকে আপোনালোকক দেখুৱাম। এইযোৰ মেখেলা চাদৰে মই পিন্ধিম। সো ভিডিঅ'টো শেষৰলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো মই জাষ্ট এইমাত্ৰ ফেচ ৱাছ এণ্ড স্ক্ৰাব কৰি আহিছোঁ। সো আপোনালোকেও মেকআপ কৰাৰ আগতে মুখখন ধুনীয়াকৈ ধুব আৰু লগতে স্ক্ৰাবো কৰিব পাৰে। সো এতিয়া মই লগাম মোৰ এভৰিডে ময়শ্চাৰাইজাৰ। সো মই এতিয়া ভালদৰে মুখত আৰু ডিঙিত লগাই ল'ম। সো মোৰ ময়শ্চাৰাইজাৰ লগোৱা হৈ গ'ল। এতিয়া মই 1 to 2 মিনিট ৱেইট কৰিম। মেকআপটো ভাল হ'বৰ কাৰণে আমি সকলোবোৰ ষ্টেপতে অলপ টাইম ৰৈ পিনে এপ্লাই কৰিব লাগে। সো মই এতিয়া ছানস্ক্ৰীম এপ্লাই কৰিম। এইটো লাষ্ট চিল্ড ছানস্ক্ৰীম জেল হয়। সো এইটো মই এজ এ প্ৰাইমাৰৰ দৰে ইউজ কৰিম। আপোনালোকে এইটো প্ৰাইমাৰৰ দৰে ইউজ কৰিব পাৰে আৰু লগতে বহুত ভাল ছানস্ক্ৰীম হয়, ইউজ কৰি চাব পাৰে। মই তলত লিংকটো দি দিম। মই মুখত আৰু ডিঙিত ভালদৰে এপ্লাই কৰি ল'লোঁ। এতিয়া অলপ টাইম ৱেইট কৰিম। সো এতিয়া মই আইব্ৰো ফিল আপ কৰিম। ল'ৰিয়েল পেৰিছৰ হয়, ইয়াৰো লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম। সো এতিয়া মোৰ আইব্ৰো ফিল আপ কৰা হৈ গ'ল। লাইটৰ বাবে এটা ছাইড ডাৰ্ক আৰু এটা ছাইড পাতল যেন লাগিছে। এতিয়া মই আই মেকআপটো ষ্টাৰ্ট কৰিম। প্ৰথমে কনচিলাৰটো লগাই লৈছোঁ। কনচিলাৰটো LA গাৰ্লৰ হয়, মিডিয়াম বেজ। কনচিলাৰটো ব্লেণ্ড কৰা হৈ গ'ল। এতিয়া হুডা বিউটিৰ আইশ্বেডো পেলেটৰ পৰা এটা ৱাৰ্ম শ্বেড এটা লৈ লৈছোঁ। মই ইমান হেভি আই মেকআপ ভাল নাপাওঁ, চ' মই চিম্পলকৈ আই মেকআপটো কৰিম। চ' এতিয়া প্ৰথমে এপ্লাই কৰাতকৈ অলপ ডাৰ্ক শ্বেড দুটা লৈ লৈছোঁ। এতিয়া আউটাৰ ক্ৰিজত ব্লেক কালাৰটো লগাম। এতিয়া মই আইলিডৰ মিডিল পাৰ্টত চিমাৰ শ্বেড এটা এপ্লাই কৰিম। এই শ্বেডটো লগালে বৰ ধুনীয়া লাগে আৰু লগতে বৰ ধুনীয়াকৈ লাইট ৰিফ্লেক্ট কৰে। চ' এটা চকুত আইশ্বেডো এপ্লাই কৰা হৈ গ'ল। মোৰ আইশ্বেডো লগোৱা হৈ গ'ল। এতিয়া মই গোটেই মুখখনতে কনচিলাৰটো এজ এ ফাউণ্ডেশ্যন ইউজ কৰিম। চকুত এপ্লাই কৰা LA গাৰ্লৰ কনচিলাৰটোৱে হয়, মিডিয়াম বেজ। গোটেই মুখখনতে আৰু লগতে ডিঙিত ধুনীয়াকৈ লগাই লৈ পিনে ব্লেণ্ড কৰিম।
কনচিলাৰখিনি ভালদৰে মুখত আৰু ডিঙিত ব্লেন্ড কৰা হৈ গ'ল সো এতিয়া মই এপ্লাই কৰিম লেকমিৰ ফেস পাউডাৰ ফেস পাউডাৰটো ভালদৰে এপ্লাই কৰি ললো এতিয়া মই ব্লাছ লগাম ব্লাছটো SFR কালাৰৰ হয় বহুত ভাল হয় এতিয়া মই হাইলাইটাৰ ইউজ কৰিম Wet n Wilder হয় হাইলাইটাৰ লগোৱা হৈ গ'ল এতিয়া মই মাস্কাৰা এপ্লাই কৰিম Maybelline New Yorker হয় মাস্কাৰাটো এতিয়া মই আইলেছটো এপ্লাই কৰিম আইলেছটো লগোৱা হৈ গ'ল এতিয়া মই লিপষ্টিকটো এপ্লাই কৰিম লিপষ্টিকটো সুগাৰৰ হয় এতিয়া মই আইলাইনাৰটো ইউজ কৰিম এতিয়া মই কাজলটো এপ্লাই কৰিছো কাজলটো এপ্লাই কৰাৰ লগে লগে মোৰ আজিৰ মেকআপ লুকটো কমপ্লিট হৈ যাব